বড়ো একৰ্ডত এটা ডাঙৰ দফা আছিলে যে NDFBৰ সদস্যসকলক ৰিহেবিলেট কৰা ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছিলে যে আমি যদি ভাৰত চৰকাৰৰ লগত কথা পাতো তাৰ যিটো মেকানিজম আছে সেই মেকানিজমেৰে ৰিহেবিলিটেশনৰ কাম কৰোতে সময় লাগিব মই অমিত শাহ ডাঙৰীয়াক কৈছিলো যে আপুনি আমাক বেলেগ ধৰণে সহায় কৰিব কিন্তু NDFB ৰিহেবিলিটেশনৰ কাম আমি ৰাজ্য চৰকাৰে দ্ৰুত গতিত আগুৱাই লৈ যাব খুজিছো গৃহমন্ত্ৰী ডাঙৰীয়াই মোক কৈছিলে যে ৰিহেবিলিটেশনৰ কামখিনি ৰাজ্য চৰকাৰে কৰক আৰু ৰাজ্য চৰকাৰক আমি আন ধৰণে সহায় কৰি গৈ থাকিম আৰু খসাকয়ে যোৱা 6 মাহত গৃহমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত এই কোভিডৰ বিৰূপ পৰিবেশৰ মাজতো আমি উন্নয়নৰ ধাৰা আগুৱাই লৈ যাব পাৰিছো কাৰণ তেখেতসকলৰ আশীৰ্বাদৰ কাৰণে আজি অসমে বিত্ত পৰিচালনাত আমি এটা সচ্ছল পৰিবেশত থাকিবলৈ সক্ষম হৈছো আৰু তেনে এক আৰ্থিক পৰিবেশৰ সুযোগ লৈ আজি আমি কেইদিনমান আগতে NDFBৰ P আৰু RD গোটৰ 1429 জন কেডাৰক আমি 4 লাখ টকাকৈ ৰিহেবিলিটেশনৰ গ্ৰান্ট আমি দিব পাৰিছিলো আজি আৰু কালি অহা দুদিনত আমি আকৌ এবাৰ 2774 জন সদস্যক আমি ৰিহেবিলেট কৰিবৰ কাৰণে 4 লাখ টকাৰ ফিক্সড ডিপোজিট দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছিলো আজিৰ সভাত আমি তামুলপুৰত অনুষ্ঠিত এই সভাত 12খন জিলাৰ NDFB কেডাৰ 1105 জনক আজি আমি ৰিহেবিলিটেশন গ্ৰান্ট ইয়াতে দিম আৰু এই সভাতে আমি তেওঁলোকক এই ফিক্সড ডিপোজিট প্ৰদান কৰিম ইয়াৰ ভিতৰত শোণিতপুৰৰ 195 জন আছে ওদালগুৰিৰ 124 জন আছে আৰু বাস্কাৰ 773 জন থকাৰ উপৰিও ধনচিৰি গোলাঘাট বিশ্বনাথ হোজাই লখিমপুৰ নগাঁও নলবাৰী বৰপেটা আৰু কাৰ্বি আলঙৰো NDFBৰ সদস্যসকল ইয়াত আজি আমাৰ অনুষ্ঠানৰ লগত জড়িত হৈ আছে অহাকালি বিশেষকৈ চিৰাং আৰু কোকৰাঝাৰ জিলাৰ কেডেটসকলক বা কেডাৰসকলক আমি অহাকালি তেওঁলোকক কোকৰাঝাৰত এই গ্ৰান্ট আমি আগবঢ়াম মোক ইতিমধ্যে এডিশনাল DGP হিৰেন নাথ ডাঙৰীয়াই কৈছে যে এই দুটা ফেজ ৰিহেবিলিটেশন হৈ যোৱাৰ পিছতো এতিয়াও কিছুমান সদস্য বাদ পৰি আছে যিসকলক আমি ৰিহেবিলিটেশন গ্ৰান্ট আমি দিব লাগিব মই আপোনালোকক স্পষ্টভাৱে ক'ব খুজিছো যে অহা কেইটামান দিনৰ ভিতৰতে আমি থাৰ্ড ফেজৰ ৰিহেবিলিটেশন গ্ৰান্টটো আমি মুকলি কৰি দিম যাতে NDFBৰ প্ৰত্যেকজন সদস্যই এই ৰিহেবিলিটেশন গ্ৰান্ট পাব পাৰে